আমি যোনটো প্ৰজেক্টত কাম কৰি আছোঁ আজি মই এটা 5 নম্বৰ পাৰ্ট লৈ আহিছোঁ আৰু এই চক ফ্ৰণ্ট ফেচিয়াৰ লগাই থকা হৈছে দাদা তিনিকেইজনে মিলি গাড়ীখনত নতুন ফ্ৰণ্ট ফেচিয়াৰ লগাই আছে আৰু আজি হৈছে ভিডিঅ'ৰ 5 নম্বৰ পাৰ্ট তো আৰু কেইদিনমানৰ পাছত গোটেই গাড়ীখন আপুনি নতুন স্কৰপিঅ S11 লৈ দেখিব পাব মই গাড়ীখনৰ এটা জাষ্ট ভিডিঅ' এটা দেখাই দিছোঁ আপোনালোকক এতিয়া কণ্ডিশ্যনটো চাই লওক এনেকুৱা কণ্ডিশ্যন হৈ আছে খালি কেইদিনমান ৰখিব তাৰ পাছত আপুনি এই গোটেই গাড়ীখন নতুন স্কৰপিঅ S11 লৈ দেখি পাই আছে ইতিমধ্যে গাড়ীখনৰ পাছফালৰ কাম শেষ হৈছে পাছফালৰ কাম পুৰা শেষ হোৱা নাই তথাপিও ভালে কিছুমান কাম শেষ হৈছে নতুন টেইল লাইটছ লগালে তাৰ পাছত এই ফুটৰেষ্ট এইখন যোনখন ইয়াত ভৰি দি পেনে গাড়ীত উঠিব পাৰিব সেইখন নতুন লগালে আৰু সাইডৰ এইটো সব এই গোটেই পাৰ্টটো নতুন লগাই আছে নতুন হৈ গ'ল অলৰেডি আৰু বাকি কিছুমান য'ত ওয়েল্ডিং কৰিবলগীয়া আছিল সেই ওয়েল্ডিঙৰ কামবোৰ হৈ গ'ল যেহেতু এই গাড়ীখন হৈছে পুৰণা মডেলৰ স্কৰপিঅ আৰু আপুনিতো জানেই পুৰণা মডেলৰ স্কৰপিঅ গাড়ীৰ ইঞ্জিন কিমান ভাল আছিল সো হেতু কাৰণে দাদাজনে ভাবিলে যে নতুন গাড়ী নলয় যে এই গাড়ীখনকে নতুন বনাব পাৰি নেকি বুলি আৰু সেই কামটোৱে আমি কৰি আছো আৰু এই যোনটো মালটো দেখিছে এটো ফ্ৰণ্ট ফেচিয়াৰ বুলি কয় মাহিন্দ্ৰাৰ জেনুইন পাৰ্টছ হয় আমি গাড়ীখনত যিমান পাৰো সিমান অৰিজিনাল বস্তু লগাবলৈ চেষ্টা কৰি আছো আৰু বেছিভাগ বস্তুৱে আমি অৰিজিনাল লগাই আছো গাড়ীখন বনাই থকাৰ মাজতে বলো আপোনালোকক এখন থাৰ 4x4 দেখাও 9000 VIP নাম্বাৰ আগফালে এটো সব মডিফাই কৰি ৰাখিছে খুব ধুনীয়া লাগিছে আৰু আগফালে এই ফ্ৰণ্ট লুকছ খুব ধুনীয়া লাগিছে গাড়ীখনত এনেকুৱা লাগিছে মানে গাড়ীখন বহুত এগ্ৰেছিভ টাইপৰ লুকছ দি আছে আৰু গাড়ীখনত আপোনাৰ এলয় হুইলছ আৰু টায়াৰ আফটাৰ মাৰ্কেট কৰোৱা হৈছে টায়াৰ কৰি থোৱা হৈছে 16 ইঞ্চৰ আৰু গ্ৰাফিক্স অলপ লগোৱা আছে গাড়ীখনত মাহিন্দ্ৰাৰ মটো স্পৰ্ট CSI বেজিং আৰু এটো কম্পাছৰ লোগো দাদাজন একচুয়ালি অফ ৰোডিঙৰ খুব মানে ভাল পায় অফ ৰোডিং কৰিবলৈ সো গাড়ীখন সেই কাৰণে এনেকুৱাকৈ ৰাখিছে গাড়ীখনৰ ইন্টেৰিয়ৰ লুকছ দেখাত এনেকুৱা হয় ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ সো এখন পুৰণা মডেলৰ যেহেতু 2017 চন মডেলৰ সো 2017 চনৰ মডেলৰ থাৰ আছিল দেখাত এনেকুৱা আৰু এই যোনটো বস্তু দেখিছে এই বস্তুতে এই গাড়ীখনৰ মেইন বস্তুটো 4x4 গিয়াৰ আৰু চক সৰু সৰু কাপ হোল্ডাৰ কাপ আৰু বটল চটল ৰাখিব পাৰিব 10 টকীয়া বটল ৰাখিব পাৰিব থাৰ 2018 মডেলৰ পাছফালৰ সিট পজিশন এনেকুৱা আছিল এফালে এটা ৰ আৰু এফালে এটা ৰ কিন্তু এতিয়া কমপ্লিট চেঞ্জ কৰি দিলে পাছফালৰটো সব পাছফালৰ পৰা ওভাৰঅল লুকছ দেখিবলৈ এনেকুৱা লাগে চাওক আজি সানডে আৰু ইমানখিনিয়ে কাম হ'ল আগফালে বনেট লগোৱা হ'ল খালি কালাৰ কৰিবৰ কাৰণে বাকি আছে ভালেমান কাম বাকি আছে আগফালে আজি দেওবাৰ ইমানতে কাম আজি সামৰিছো এফেলৰ সাইডত নতুনকৈ ফেন্ডাৰ লগোৱা হৈছে আৰু এই ফেন্ডাৰ য'ত দেখিছে তাৰ ওপৰত ইয়াত কভাৰ লাগিব ধুনীয়াকৈ আৰু গোটেই ফেন্ডাৰ কালাৰ কৰা হ'ব একদম ব্ৰেণ্ড নিউ হৈ যাব ইয়াত যেনেকুৱা ফেন্ডাৰ লগোৱা আছে হিফালেও সেম ফেন্ডাৰ লাগিব আৰু হেডলাইট নতুন লাগি আছে আপোনাক ইতিমধ্যে আহি পাইছে বস্তুখিনি খালি আমাৰ কামখিনি কৰোতে অলপ স্লো হৈছে সো ওভাৰঅল আজি সানডে বুলি ইমানখিনিয়ে কাম হ'ল আৰু বাকি আপডেটখিনিও মই এইটো পেজতে দি থাকিম আৰু আপোনালোকৰ যদি মোৰ নিচিনাকৈ গাড়ীৰ ভিডিঅ'বোৰ চাই খুব ভাল পায় তেনেহ'লে এই চেনেলটো ফ'ল' কৰি ৰাখিব আৰু বাকি মই পাৰ্টকেইটা এইটো পেজতে লৈ আহিম আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু চাই থাকিব চইচ গুৰু